মিস্ত্ৰী তই বেকাই কাটিম 3 ইঞ্চি চিধাই কাটিম 6 যতে হাত দিও ঘৰ বনি যায় মদন মিস্ত্ৰী তই বিচি মই বাকী কামটো তই ঠিকাত লবি নে হাজিৰাত লবি মই ঘৰ ভঙা কামটোৱে কৰো নেকি চা সেইটোকেই সুধিছো কামটো তই ঠিকাত লবি নে হাজিৰাত লবি মই মানে হাজিৰা ঠিকা একো নিশিকিলোৱে নহয় চা দাগ মিস্ত্ৰী কামটোহে শিকিলো কিমানকৈ লবি ক এনে জেনেৰেলি কিমানকে দিয়ে চা 500কৈ দিব পাৰিম নোৱাৰিম নহয় চা পৰিয়ালটো ডাঙৰ 6টাকে লৈ চালি বা আপোনাৰটো বাদ দিছো মোৰটো বাদ দিছো টকা 50টা বঢ়াই দিব টকা 300 দিব ঠিক আছে যা হ'ব ফিক্স ফিক্স কামত ধো মিস্ত্ৰী মিস্ত্ৰী তই কি মিস্ত্ৰী হেই মিস্ত্ৰী ওখ হলে চাপ কৰিম চাপ হলে ওখ কৰিম দীঘল হলে চুটি কৰিম চুটি হলে দীঘল কৰিম আগফালটো পাছফাল পাছফালটো আগফাল এনেকুৱা বনাই দিম লাগি যাব তালফাল তই কেতিয়াৰ পৰা মিস্ত্ৰী হলি অ হেই কেতিয়াপা দেউতাৰ নাম খণ্ড হৈছিলো জন্ম হোৱাৰ পাছতে যে গোটেই ঘৰ ধ্বংস হোৱা ঘৰখন মই কৰিলো সৃষ্টি তেতিয়াৰ পৰা মানুহে কয় মদন হেনো মিস্ত্ৰী উঠায়ো 420 কৰি নাথাকিবি এইটোৰ লগত কোনে কথা পাতে